गसाइगावआव दुंहाव थासारि गसाइगावआव Nbnn सिगांनायाव 100निबो गोबांसिन ई-रिक्शा जब्द खालामदों। जिल्ला हान्थामेला बिफान आरो MBIआ 100नि गोबांसिन ट'ट' गारिखौ हमना थानायाव लाबोदों। बिनि उनाव हरखाबै सासे ट'ट' सालायगिरिया हार्ट एटाक जानानै जायगायावनो जिउ गोमायो। हरखाबै थैनाय ट'ट' सालायगिरिया गसाइगाव 2 नं वार्डनि थागिबि गपाल रायनि जिउ गैयै देहाखौ लानानै पुलिस थानानि मोखाङाव दुंहाव थासारि। जाथायनि बागै मिथिनो मोननाय बायदिब्ला गपाल रायआ ट'ट' गारि हमजाना 10,000 रां जुरिमाना होनो गोनां समावनो हार्ट एटाक जानानै थैयो। आथिखालाव गसाइगाव महकुमानि पुलिस थानायाव दुंहाव थासारिया सोमजिगासिनो दङ होननानै मिथिनो मोननाय जादों। কি হয় মারা গেছে ওই যে থানাত গাড়ি ধরছে হয় ওইটা স্টক হয়েছে কি গাড়ি চালায় ভয় ভয় ধরছে কি গাড়ি চালায় টোটো গাড়ি চালায় টোটো গাড়ি চালায় কি হয় তোমার মোর ভাই হয় তোমার ভাই হয় ছোট এলা কি মারা গেছে এলা কোটে আছেন তোমরা এলা থানাত আছো থানাত আছেন টোটো কোটে তোমার টোটো থানাত আছে থানার ভিতরে কত করছে দাবি কত করছে টোটোর কিছু বল নাই আমরা গরিব মানুষ, আমরা দুঃখিয়া মানুষ, আমরা কি করি খামো? আমি চাকরি নাই, আমার কোনো কিছু নাই। আমি একলি টোটো চলে খাওয়া মানুষ, আমি গরিব দুঃখিয়া মানুষ। আমার লগত দিদিও 10,000 টাকা চাইছে, আমি করবো না পাম 10,000 টাকা দিনও নয় 450 টাকা। আমি কি করি? আমি কি চাকরি করা মানুষ নাকি? দিব পারা নাই ইন্টারেস্টের টাকা লই টোটো কিনিছি এইটুকু চলাবো নি আমি সুদিয়ে লই টাকা টোটো কিনিছো। আমার সার্টিফিকেট আছে আমার চাকরি আছে নাকি? থানাওয়ালা আমাকে ডিস্টার্ব করিয়েছে, রোডত চলবার না দে। আমি কি করিম ইয়েতে? আজি এইটোৱে আমি হঠাৎকৈ দেখিবলৈ পাইছোঁ যে কোকৰাঝাৰৰ আমাৰ দ্বিতীয় মহোদয়ে হঠাৎকৈ আমাৰ গোসাইগাঁও টাউনত আহি পেলাই আমাৰ ই-ৰিক্সা চালক যে দুখীয়াবিলাকৰ ওপৰত এটা হঠাৎকৈ আক্ৰমণ কৰিছে আৰু আমাৰ ই-ৰিক্সাবিলাকক আনি পেলাই 200ৰ অধিক থানাত সোমাই দিছে আৰু ইয়াত 10,000কৈ আমাক ফাইন লগাই দিছে। গতিকে আজি এজন আমাৰ যে মানুহ যে চালক, দুখীয়া চালক, ই-ৰিক্সা চালক, তেখেতে হঠাৎকৈ হাফেল হৈ পেলাই মৃত্যু হ'ল। গতিকে সেইটো আমি দ্বিতীয় মহোদয়ক ক'বলৈ বিচাৰিছোঁ, আপুনি যদি এই আইনটো ইমপ্লিমেণ্ট কৰিবলৈ বিচাৰিছে আমাৰ ইউনিয়নৰ লগত আলোচনা কৰিবলৈ লাগিছিলে আৰু টাউন মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন আছে তেখেতৰ লগত আলোচনা কৰিব লাগিছিলে, আমাক ইনফৰমেশ্যন দিব লাগিছিলে। মানে আমি যোৱাবাৰ মিটিঙত সেইটোৱে সিদ্ধান্ত লোৱা হৈছিলে, আমাক এখন ৰিজলিউশ্যন দিছে মানে GMB নাম্বাৰ আমি 600খন দিম বুলি, আৰু তাতে আমি 700খন আমি অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে আমাৰ দুখীয়া যে ই-ৰিক্সা সকলক সহায় কৰিব লাগে গভৰ্ণমেণ্টে, আৰু যিজন মৃত্যু হ'ল তেখেতক কম্পেনচেশ্যন দিব লাগে 5 লাখ। সেইটো আমি গোসাইগাঁও ই-ৰিক্সা ৱৰ্কাৰ্ছ ইউনিয়নৰ পৰা আমি ডিমাণ্ড দিছোঁ। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।